নমস্কাৰ, আজি আপোনালোকলৈ খৰিচাৰ অন্য এটা ৰেচিপি লৈ আহিলোঁ। ৰেচিপিটোত লগা সামগ্ৰীসমূহ হৈছে খৰিচা 2 কাপ ল'ব, নহৰু এটাৰ কোহবোৰ বাকলি গুচাই ল'ব। বাকলি গুচোৱা নহৰু কোহবোৰ থেতেলিয়াই ল'ব। ভোট জলকীয়া কেইটা ভালকৈ ধুই অলপ সময়ৰ বাবে ৰ'দত শুকুৱাই ল'ব। কেঁচি এখনৰ সহায়ত ভোট জলকীয়া কেইটা সৰু সৰুকৈ একে জোখত কাটি ল'ব। সৰিয়হৰ তেল 2 কাপ ল'ব। নিমখ নিজৰ জোখত ল'ব। পাঁচফোৰণ অলপমান ল'ব। বগা সৰিয়হ অলপমান ল'ব। মই 1 টেবুল চামুচকৈ লৈছোঁ। কেৰাহীখন ভালকৈ গৰম হ'বলৈ দিব। তাৰ পিছত পাঁচফোৰণ আৰু সৰিয়হখিনি দি লৰাই দিব। বৰ বেছি সময় লৰাব নালাগে, অকণমান সেকিলেই হৈ যায়। নহ'লে ৰ'দত শুকুৱাই লওঁ বুলিলেও হয়। সৰিয়হখিনি যেতিয়া 2-এটা ফুটিবলৈ ধৰিব, তেতিয়া গেছটো অফ কৰি মছলাখিনি নমাই থ'ব। যেতিয়া মছলাখিনি ঠাণ্ডা হ'ব, তেতিয়া মিক্সিত গুড়ি কৰি ল'ব। মছলাখিনি মিক্সিত গুড়ি কৰা হৈ গৈছে। এতিয়া পাত্ৰ এটাত মছলাখিনি ঢালি ল'ব। কেৰাহীখন ভালকৈ গৰম কৰিব। তাৰ পিছত সৰিয়হৰ তেল 2 কাপ দিব। তেলখিনি ভালকৈ পকিলে গেছটো অফ কৰি তেলখিনি ঠাণ্ডা হ'বলৈ দিব। তেলখিনি পকিছে নে নাই জানিবৰ কাৰণে আপোনালোকে ইচ্ছা কৰিলে তেলত নহৰু অকণমান দি চাব পাৰে। এয়া চাওক, এনেকৈ নহৰু অকণমান দি চাব, তেতিয়াই গম পোৱা যায় তেল পকিছে বুলি। তেলখিনি ঠাণ্ডা হৈ গৈছে। পাত্ৰটোত ৰখা মছলাখিনিত তেল অলপমান দিব। তাৰপিছত নিমখ জোখমতে দিব। এতিয়া মছলাখিনি হেতা এখনৰ সহায়ত লৰাই দিব। তাৰপিছত থেতেলিয়াই ৰখা নহৰুখিনি যোগ কৰিব। নহৰুখিনি দিয়াৰ পিছত এতিয়া ভালকৈ মছলাখিনি লৰাই দিয়ক। এতিয়া ইয়াত ভোট জলকীয়াখিনি দিব। তাৰপিছত লৰাই দিব। মছলাখিনিৰ লগত ভোট জলকীয়া, নহৰু আৰু নিমখ ধুনীয়াকৈ মিলি পৰিছে। এতিয়া 2 কাপ খৰিচা দিব। এই খৰিচাখিনি মই আগতে বনোৱা হয়। খৰিচাখিনি বনাওঁতে মই হালধি দি ৰাখিছিলোঁ, সেয়ে ইয়াত হালধি দিয়া নাই। আপোনালোকে যদি বাঁহগাজ ৰুকি পেলাই আচাৰখিনি বনাম বুলি ভাবে, তেনেহ'লে হালধি দিব লাগিব। মোৰ আগৰ ভিডিঅ'টোত খৰিচা কেনেকৈ বনোৱা হয় ৰেচিপিটো দিয়া আছে, চাব পাৰিব। খৰিচাখিনি আৰু মছলাখিনি ধুনীয়াকৈ মিলি যোৱাকৈ হেতা বা চামুচৰ সহায়ত লৰাই থাকিব। কেৰাহীত গৰম কৰি ঠাণ্ডা হোৱা যিখিনি তেল বাকী আছিলে, সেই তেলখিনি খৰিচাখিনিৰ লগত যোগ কৰিব। তাৰপিছত আকৌ লৰাই দিব। চাব যাতে আপোনালোকৰ হাতৰ আঙুলি খৰিচাখিনিত নালাগে, যিহেতু তাত ভোট জলকীয়া আছে। ভোট জলকীয়া চকুৱে মুখে লাগিলে কি হ'ব পাৰে আপোনালোকে নিশ্চয় জানে। এনেকৈ এই বাতিটো এটা টান ৰ'দত দি শুকুৱাব লাগিব। তাৰপিছতহে বটলত ভৰাব লাগিব। খৰিচাখিনি মছলাখিনিৰ লগত ধুনীয়াকৈ মিলি পৰিছে। এতিয়া খৰিচাখিনি টান ৰ'দত এবেলামান এনেকৈয়ে শুকুৱাব। আচাৰখিনি ইতিমধ্যে ৰ'দত দি লোৱা হৈছে। এতিয়া বটল এটাত ভৰোৱা হৈছে।
আচাৰখিনি ভৰোৱাৰ আগতে বটলটো ভালকৈ ধুই ৰ'দত শুকান কৰি ল'ব লাগে আৰু আচাৰৰ বটলত পানী লগা হাত বা চামুচৰ ব্যৱহাৰ কৰিব নালাগে। আচাৰখিনি মাজে মাজে ৰ'দত দি থাকিব লাগে। এই আচাৰখিনি ভৰোৱাৰ পিছত 3 দিন ৰ'দত দি খাব পাৰিব। মোৰ এই ৰেচিপিটো আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট বক্সত সুধিব পাৰিব। খৰিচাৰ আচাৰ তৈয়াৰ হৈ গৈছে। আজিলৈ আহোঁ, ধন্যবাদ।